बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी। আজি বিহু বুলি এনে অলপ ওলাই আহিলোঁ ফুৰিব, মানে বেছি দূৰত নাযাওঁ, আজি পবিতৰৰ ফালে যাই ফুৰি আহোঁ। কাষতে এটা লোকেশ্যন এটা আছে, সেই লোকেশ্যনটো দেখুৱাই কাৰণে পবিতৰৰ ফালে যাওঁ। অলপ আপোনালোকে নিশ্চয় দেখা পাইছে, এইডাল গছ লোকেশ্যনটো দেখা পাইছেনে, এই তালৈ যাম। লোকেশ্যনটো মজা, আপোনালোকে আহিলে আপুনি পানীখাইটিৰ আহিলে এইফালৰ পৰা নাৰেংগীৰ পৰা আহিলে পানীখাইটিৰ লেফ্ট চাইডে পাব ৰাস্তাটো। লেফ্ট চাইড ৰাস্তাটো সোমাই আহিলে আপুনি এইটো আগৰ লোকেশ্যনটো পাই যাব, এইটো মজা লোকেশ্যন এইটো। কৈছিলোঁ নদী পাৰৰ কাষৰ ইফালৰ পৰা এই গছডালি ডালে লোকেশ্যনটো আমি ইফালে আগেদি যাব লাগিব, লোকেশ্যনটো আগেদি যাব লাগিব। ইফালে কাষতে এটা মন্দিৰ এটা আছে, ইফালে আপোনালোকে ভিউ পইণ্টটো দেখাই দিব লাগিব। ভিউ পইণ্টটো এবাৰ তেতিয়ালৈ কেমেৰামেন মানে ঘূৰাই আনি যাম। লোকেশ্যনটো মজা, আপোনালোকে আহিলে ফটো চটো উঠিব পাৰিব, তেতিয়া গাৰ্লফ্ৰেণ্ডক লৈ আহিব পাৰিব তাতে। रहा नहीं जाता, तड़प ही ऐसी है ना। গছৰ কাষলৈ যাই আছোঁ, গছডাল মানে আপোনালোকে ডিএছএলআৰ নালাগে তাতে ফটো উঠিব, কেমেৰা দি ফটো উঠিলে মানে এনেকুৱা হাই কোৱালিটি কেমেৰা ফটো উঠিলে আপোনালোকৰ 500-1000 লাগিব। चले एक काम कर, 200 रुपया दे और 50 रुपया काट ओवर एक्टिंग के वजह। এই গছডালৰে কথা কৈ আছিলোঁ। ইডাল গছত আপোনালোকে আহক, সুন্দৰ গছ এটা আপোনালোকে চাওকচোন, কিদৰে অলপ বহি আছোঁ, সুন্দৰ গছ এটা। এই যে গছডালৰ কাষতে আছোঁ, গছডালৰ কাষতে এইবিলাক গছ মেক্সিমাম 500 বছৰৰ ওপৰত হৈছে, 500 ক'ত 5000 বছৰৰ ওপৰত হৈছে। झूठ बोलो, बार बार झूठ बोलो। গছডালৰ কাষতে হৈছে, গছডাল কিন্তু ওপৰত আছে, আপোনালোকে গছডালৰ কাষত মাতিও না আপোনালোকে, কিমান আমি গছডাল দেখি দি আছোঁ, শিলৰ ওপৰত ইয়াৰ চাওক আপোনালোকে গছডাল ওপৰত দেখিছোঁ, শিলৰ ওপৰত আছে গছ। ওপৰ মানে আপোনাৰ মানে শিলৰ ওপৰত আছে গছডাল, মাটি নাই ইয়াতে। ইয়াৰ পৰা ভিউ পইণ্টটো চাই লওক, পুৰা নদীৰ পাৰৰ কাষৰ একদম। চাওক আপোনালোকে এইটো জেগাটো কিমান শান্তি জেগা, এনেকুৱা জেগাত আহি বহিব আপোনালোকে। জীৱনত যদি কিবা টেনশ্যন আছে এনেকুৱা জেগাত বহিব আপুনি, আৰু জুবিনৰ গান লগাই দিব, জীৱনত শান্তিয়ে শান্তি পাব। এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ। হয়, লোকেশ্যনটো চাই লওক এবাৰ। কি কোৱা তোমালোকে ভাইটিসকল, জেগাটো কেনে লাগিছে তোমালোকৰ? এনেকুৱা জেগা জীৱনত দেখা পাইছিলা? সঁচা হৈছে, আপোনালোকে জেগাটো চাই লওক। আপোনালোকে নাৰেংগীৰ পৰা আহিলে পানীখাইটিৰ লেফ্ট চাইডে পাব ৰাস্তাটো, লেফ্ট চাইডে সোমাই আহিব। নাৰেংগীৰ পৰা পানীখাইটি আপুনি কিমান কিলোমিটাৰ হ'ব? 6-7 কিলোমিটাৰ আহিব। আপোনালোকে দেখা পাইছেনে তাতে মাছ মাৰি আছে, এই আছে মাছ মাৰি আছে। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগ আৰু জল্দি আহিব। ভিডিঅ'টো ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ'ত পবিত্ৰ দেখুওৱা নহ'ল, নেক্সট ভিডিঅ'ত পবিত্ৰ हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है।